বুধবাৰে কাৰ্বি আংলং জিলাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বোকাজান জিলা দাবী সমিতি কাৰ্বি আংলং জিলাৰ আদিবাসী যুৱ ছাত্ৰ পৰিষদ আদি 10টাকৈ সংগঠনৰ তৰফৰ পৰা বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। কাৰ্বি আংলং জিলাৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে আগন্তুক যি শান্তি চুক্তি হ'বলৈ গৈ আছে তাক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে জিলাখনৰ শান্তি আৰু উন্নতি কামনা কৰিছে দল সংগঠনসমূহে। বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ আছে যে জিলাখনত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া তথা থলুৱা জাতি জনগোষ্ঠীসমূহ কোনো কাৰণতে ৰাজনৈতিক অধিকাৰ, সাংবিধানিক অধিকাৰ, ভূমি অধিকাৰ পূৰ্বৰ দৰে অক্ষুণ্ণ থাকিব লাগিব। লগতে বোকাজান 17 নং বিধানসভা সমষ্টিটোক অনা কাৰ্বি লোকৰ বাবে সংৰক্ষণ কৰা আৰু কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ 44খন আসন 12খন আসন খিলঞ্জীয়া অনা কাৰ্বি লোকৰ বাবে সংৰক্ষিত কৰা আদি কৰি মুঠ 8টা দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰি 8টাকে প্ৰমুখ্য কৰি বাকী দলকেইটাই স্মাৰক পত্ৰত উল্লেখ কৰে। আজি আমি আপোনালোকে সবে অৱগত আছে যে বৰ্তমান চৰকাৰ যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো বিজেপি চৰকাৰে কাৰ্বি আংলঙৰ বিভিন্ন উগ্ৰপন্থী দলৰ লগত একটা চুক্তি কৰিবলৈ গৈ আছে। তো সেই চুক্তিটো যিহেতু কিছুমান দফা যিটো কাৰ্বি আংলং বহক কৰা আমাৰ বিশেষকৈ নন ট্ৰাইবেল মানুহ যেনেকৈ আদিবাসী, অসমীয়া, হিন্দীভাষী, গোৰ্খাভাষী, মুছলিমছ আৰু আদাৰ ভেৰিয়াছ যিবিলাক নন ট্ৰাইবেল কমিউনিটি আছে টোটেলি যিটো আকৰ্ড বনাবলৈ গৈছে সেইটো টোটেলি আমাৰ ইণ্টাৰেষ্ট যিটো আমাৰ ইন ৰিগাৰ্ডছ টু লেণ্ড ৰাইটছ, ভোটাৰ লিষ্ট এইবিলাক কৰ্তন কৰাৰ একটা ষড়যন্ত্ৰ এটা একদম বাৰম্বাৰ টক্স একটা ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু কাউন্সিলৰ প্ৰতিনিধি চলি আছে। এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি আজি মেমৰেণ্ডাম থ্ৰু দি আমি অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল হোম মিনিষ্টাৰ, অনাৰেবল ল' মিনিষ্টাৰ, গভৰ্ণৰ অফ আছাম, চিফ মিনিষ্টাৰ এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ দাবী এটাই আছে, ইমিডিয়েট এইটো হল্টিং কৰিব লাগে। যিটো পিছ আকৰ্ড অনগয়িং পিছ আকৰ্ড যিটো হ'ব গৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ ইন ৰিগাৰ্ড টু স্ক্ৰেপিং অফ নন ট্ৰাইবেল ভোটাৰ লিষ্ট ফ্ৰম কাৰ্বি আংলং টেৰিটৰিয়েল কাউন্সিল যিটো প্ৰপ'জ টেৰিটৰিয়েল। 2 নম্বৰত আছে আমাৰ যিটো আমাৰ বোকাজানটো একটা 6th শিডিউল ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিব লাগে। যিহেতু এই মাটিটো আমাৰ অতীত শিৱসাগৰ আৰু ইপিনে পৰা কাটি আনি মানুহে মাটি ইয়াত আনিছিলে এই বস্তুটো এইকাৰণে আমি ষ্ট্ৰংলি ডিমাণ্ড কৰিব কৈছোঁ যে এইটো বোকাজান চাব ফ্ৰী 6th শিডিউল ফ্ৰী ডিষ্ট্ৰিক্ট উইদিন দ্য আছাম শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত এইটো আমাক 6th শিডিউল ফ্ৰী চাব ডিভিজন দিব লাগে।